বেলেগ চিক মুঠি থাক পাই সেইকাৰণে মই কওঁ নহয় টিং চিংটা গোটাই থবলৈ গোটাই থব নোৱাৰো গোটাই থলে মোক নজগোৱাকে ঠিককে মুঠিব পাৰো নহয় মুঠিব লাগিলে বৈ বৈ কঠিয়াই বাৰু চাগে এতিয়া পুৰা ডিউটি মাৰি আছে নহয় আমিতো পুৰা ফস্তি মাৰি হৈ আছো কেতিয়াবা যে ভাবিলে মনটো বেয়াও লাগে দেই আমাৰ লগত এতিয়া চলিব পৰাকে পইচা থকা হলে কঠিয়া এতিয়া এনেকে ৰাতিখন লোকৰ ঘৰত চিকিউৰিটি কৰিব যাব নালাগে নহয় তুমি নমতা নেকি আহা আকৌ তুমিও মুঠি লোৱা হয় নাই নাই মোৰ তলৰ টেংকি খালী হৈ আছে দাদাই চাগে এতিয়া পুৰা ডিউটি মাৰি থাকিব পাই ন মাৰি আছে নামাৰিলে আৰু দুলেনে তেহেঁতক পইচা দিবনে এই দুলেণ্ডা বাইত যে লেটি পেটি হাঁচি নাই দেই গোটেই অৰণ্য হাঁচিৰ মাজেদি পাৰ হ'বলৈ যে চিন্তা কৰিব লাগিব ইমানেই ডাঠ আমাৰ ঘৰতো যদি ইমান হাঁচি থকা হ'লে মৰালৈকে একদম বহি বহি খাপ পাৰিলোহেঁতেন দেই আমাৰ ঘৰত এতিয়া যিকেইজোপা হাঁচি আছে ফেদা মালেই নধৰে নহয় এই দুটা আকৌ কোন ঐ নালিয়া সেইটো বহি থকাটো কটীয়া হয় কটীয়া মানে সিও চুৰ কৰিবলৈ আহিছে কিন্তু চুৰ কৰিবলৈ আহি সি বহি আছে যে এক গছ কাটি ভাগৰ লাগিছে চাগে সেইকাৰণে জিৰণি লৈছে আৰু কিনাৰত শুই থকাটো কোন বাৰু ইয়াৰ পৰা ধৰিব পৰা নাই এই কটীয়াহঁতে মানে আজিহে কাটিবলৈ আহিছে কিয়নো আমি ইমান দিন আহি আছোঁ সাঁচি গছ কাটিবলৈ এহেঁতক এদিনো ইয়াত দেখা নাই বৈ বৈ আমি ইটো চাইডে কাটোংগে বৈ ফন্থকাই উঠক আকৌ আপুনি বহুত দেৰি শুলে নহয় এতিয়া মই শুব লাগে উঠক এই কটীয়া ৰ না অকণমান ঘুমাব দে নাই নাই উঠক আপুনি বহুত দেৰি শুলে ৰাতিপুৱালৈকে শুব নেকি হা চিকটি কৰিবলৈ আহি উঠক আকৌ হেই কটীয়া তই অকণমান চেৰা আছ নেকি হা এনেকুৱা কাম কিয় কৰে যিভাগে চিঞৰিছে মই একদম চক্কাই গ'লো কেলে নিচিঞৰিম মই মানে শুব নালাগে আৰু হা অকল মানে আপুনিয়ে শুই থাকিব তইচোন অকণমান লাহেকৈ ক'লেও হয় সেই বুলি ইমান চিঞৰিব লাগেনে সেই কাইলৈৰ পৰা যে মই নাহোঁ আৰু দেই ডিউটি মাৰিবলৈ আপুনি অকলে মাৰি থাকিব তেওঁ যে অকল নিজৰটোহে চিনি পায় হ'ব দে কটীয়া ঘুমা তই সেইটো কথাতে লাগি কাম এটা কথা ক'ব নালাগে আয়ো বাৰী মলা ইয়াত থাকোঁতে যে গৰমৰ একো অনুভৱেই হোৱা নাই দেই ইমান মজা লাগিছিলে ঘুমাই যাওঁ অকণমান সৰু পানী চুই আহোঁ মাল পুৰা ফিটফিটীয়া হৈ আছে ঐ নালিয়া এফালা হৈ এফালা এজোপা গিৰাই দিওঁ আছে জানো সেইজোপাত মাল আছে এজোপাত পুৰা মাল আছে একদম গেলি আছে সেইজোপাকে গিৰাই দিওঁ আয়ো বাৰী মলয় আগতকৈ যে মোৰ পিকআপটো বহুত বাঢ়িছে দেই ইমান দূৰত পেলাই দিছোঁ পানী আগত যে মোৰ পিকআপেই নাছিল দূৰত পেলাব গ'লে লুঙিতে পৰে পানী এতিয়া যে 5 ফুট 6 ফুট দূৰলৈ মাৰি দিছোঁ আয়ো বাৰী মলয় এইটো আকৌ কি চাউণ্ড কৰিছে ইমান চাৰুক চাৰুক মাল কিন্তু বহুত আছে দেই ভিতৰটো একদম ক'লা হৈ আছে নালিয়া তোক মই আগতে কৈছিলোঁ নহয় এজোপাত পুৰা মাল আছে বুলি
মই ভাই বাহিৰটো দেখিলেই গম পাই যাওঁ ভিতৰ মে কিতনা মাল হে। ঐ এটা কথা নহয়, কেনেবাকে বাৰু কটীয়াহঁতে গম পালে নেকি আকৌ ধামকে গছজোপা পৰিলে? ঐ নাই 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 পোৱা, তেহেঁতি ভাই ইটো চাইডেহে আছে। এই খা বাপেকে মৰিলো, এইটোচোন কটীয়াৰ লগত ফণীধৰো আছে। আইঅ কল দিল, এইটোচোন ফণীধৰ কাই হাঁচি চোৰ চিঞৰিছে। মানে চোৰ আহি গ'ল হাঁচি চুৰ কৰিবলৈ। মানে দুলেণ্ডা গছ চাচি চোৰ তহঁতি দুটা। আমাক যে হাঁচি চোৰ বুলি কৈছে, আপুনি আৰু কটীয়াওতো হাঁচি চুৰ কৰিবলৈকে আহিছে। ঐ তহঁতক টাপৰ লাগে হা, টাপৰ লাগে। কাক চাচি চোৰ কৰিবলৈ আহিছে বুলি ক'বলৈ আহিছ? আমি ইয়াত চোৰ কৰিবলৈ নহয়, চিকৰ্তি কৰিবলৈ আহিছো, চিকৰ্তি। আমাক ইয়াত দুলেণ্ডাই চিকৰ্তি ৰাখিছে, চিকৰ্তি তহঁতক ধৰিবলৈ জান। আইঅ কল দিল, মই কতে মৰো মানে দুলেণ্ডা গ হাঁচি চোৰ নালিয়া আৰু লুকাই। কটীয়া মই এইফালে মুতিবলৈ আহিহে গম পালো, এহেঁতি দুইটা একদম ঘৰত লৈ চাচি চাৰুক 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 কাটি আছে জান। আজি তহঁত দুটাৰ হ'ল খেলা খতম। কটীয়া ফৈন্ধকাই চব কথা বাদ দিয়ক, চাৰিটাৰ মাজত ছেটেলমেণ্ট কৰি পেলাওঁ আহক। ঘুইটা লাগে হা, ঘুইটা লাগে। কি ছেটেলমেণ্ট কৰিম বুলি ক'বলৈ আহিছ? একে ঘুইটাই দুইটাৰে মুখ ভাঙি দিম জান। কটীয়া বৈ বৈ, এহেঁতৰ দুইটাকে দুলেণ্ডা ওচৰলৈ লৈ যাওঁ, মাজৰাতি দুলেণ্ডাক চোৰ ধৰি ছাৰপ্ৰাইজ দিওঁগে। কটীয়া প্লিজ প্লিজ প্লিজ, দুলেণ্ডাক নকবি না প্লিজ। দুলেণ্ডাক কৈ দিলে দুলেণ্ডাই যে আমাক পুলিচত দি দিব। চুপ, তহঁতৰ লগত দুলেণ্ডাই যি কৰে কৰি থাকিব। আৰু আমি ভাই দুলেণ্ডাৰ নামক খাইছো, নামক খাই আমি কেতিয়াও নামক হাৰামি নকৰোঁ। বৈ এতিয়া বৈ, দুলেণ্ডা ঘৰলৈ বৈ, নহ'লে এতিয়া তহঁতৰ দুইটাকে ইয়াতে ঘুগুলকে জাৰিম। কি ভাবা লাগি ৰখি আছো, বৈ বুলি কৈছো, বৈ তাড়াতাড়ি বৈ। লুকাই দৌৰ 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 দৌৰ, পলা পলা। ৰ বুলি কৈছো, ৰ নপলাবি। পলাই নিজৰ ভৰিত কুঠাৰ নিজে নামাৰিবি। আমাৰ পাছে পাছে নাহিবি, আমাক ধৰিবলৈ চেষ্টা নকৰিবি। এখন মই হাতত কি লৈ আছো দেখিছ না, একদম ডিঙিত ঘঁহাই দিম আকৌ। লুকাই এনেকুৱা কাম নাই কৰিবি, এনেকুৱা কাম কৰিলে নিজে মৰিবি। চুপ, মই কন্দুৱা পিতেক হয়, কন্দুৱা পিতেক। কাৰোবাক মাৰিবলৈও ভয় নকৰো, নিজে মৰিবলৈও ভয় নকৰো। কটীয়া এতিয়া কি কৰ, সিহঁতক ধৰ নেকি? দা দেখুৱাইছে নহয় আকৌ, মাংস কটা দা। ফৈন্ধকাই নহ'লে এটা কাম কৰোঁ, চোৰটো যেতিয়া গম পাই গ'লো কোন হয়, এই দুলেণ্ডাক কৈ দিওঁ। দুলেণ্ডাইও তেহেঁতৰ লগত কি কৰে তেতিয়া পিছত কৰি থাকিব। আৰু তেহেঁতি দুইটাই যে অকণমান গেলাও খাই আছে, গাটো গেলা গেলা গোন্ধাই আছে, কেনেবাকৈ নিচাতে একদম ঘঁহাই দিব লাগিলে মৰিলো। সেইটোকে কৰোঁ তেতিয়া, দুলেণ্ডাক কৈ দিওঁ বৈ। এই দুটা এতিয়া দুলেন বুঢ়াক কৈ দিবগে নহয় আমি দুটাই চোৰ বুলি। গোটেই ধপাত তিতা ৰাজমাহ তিতা হ'ল আৰু। ইমান ধুনীয়াকৈ সাঁচি বিকি বিকি খাই আছিলোঁ। লুকাই দুইটা পাহাৰলৈ ফুটি দিওঁ বৈ। এতিয়া দুলেন বুঢ়াই আমি দুটাই চোৰ বুলি গম পাই যাওঁ, পাছত কাইলৈ যে পুলিচত দিবলৈ যাবই। সি যে পুলিচত দিবলৈ যাবই, ইমান দিনৰ মূৰত গম পাইছে চোৰ কোন। বৈ বৈ তেতিয়াহ'লে নালিয়া, এতিয়া ইয়াত এক ছেকেণ্ডো ৰখিবলৈ সময় নাই। দুইটা এতিয়াই ফুটি দিওঁ বৈ পাহাৰলৈ। বৈ বৈ এতিয়াই ফুটিয়ে দিওঁ। নালিয়া আৰু লুকাই চোৰ? দুলেণ্ডা, নালিয়া আৰু লুকাই তেহেঁতি দুইটাই মিলি অতদিনৰ পৰা আপোনাৰ বাৰীত চাচি তেহেঁতি দুটাই চুৰ কৰি আছিলে। তেহেঁতি দুটাই মোৰ বাৰীত সাঁচি চুৰ কৰিছে। পৰহি দিনাতো তেহেঁতৰ দুইটাকে মোৰ বাৰীত জেওৰা দিয়াইছো। আৰু মোৰ ঘৰৰ ঢেৰ যি টি কাম তেহেঁতৰ দুটাক যে মই কৰিবলৈ দিয়ে থাকোঁ, তেহেঁতি মোৰ লগত এনেকুৱা কাম কৰিলে। তেহেঁতি দুটা চোৰ। এতিয়া পিছে তেহেঁত দুটাক ধৰি থৈছ নে কি? তেহেঁত দুটা ক'ত গ'ল? দুলেণ্ডা, তেহেঁত দুটা পলালে। তেহেঁত দুটাই যে লগত দা লৈ আছে, আমাৰ দুটাক যে কাটিবই লৈছিলে জানে। মই একোপত মনে মনে ভাবিছিলোঁহে তেহেঁত দুটাকে নহ'লে বাৰীখন চাবলৈ দায়িত্বটো দিওঁ নেকি। তেহেঁত দুটাক দায়িত্ব দিয়া হ'লে মই জীৱনত গম নাপালোহেঁতেন চোৰ কোন। ৰক্ষকে ভক্ষক হ'লতেন। বৰ ডাঙৰ সাঁচি কাটি দিলে নেকি তেহেঁতি? ডাঙৰ চাচি কাটি দিলে, লগত ঘৰত লৈ আহিছিলে। তেহেঁত দুটাক মই জেলৰ ভাত খুৱাম। তেহেঁতি চিনি পোৱা নাই মই কোন?
ঐ বৈচোন বৈ সাঁচিজোপা চাই আহোঁগে কিমান ডাঙৰ কাটিলে। বলক। তহঁত দুটাই বাৰু আমাৰ লগত এনেকুৱা কাম কৰিব লাগেনে? মই ভাবিছিলো চোৰ চাগে বহু দূৰ। চোৰ দূৰ নহয়, আমাৰ পিয়ালি দাঁতি। হৰি বিষ্ণু হৰি বিষ্ণু হৰি বিষ্ণু, দেখিছানে বাৰু তেহেঁতি কিমান ডাঙৰ সাঁচি কাটি দিলে। আগৰ কেইদিনটো পোৱালি পোৱালি কাটি আছিলে, আজি যে বহুত ডাঙৰ কাটি দিলে। দুলেন দা, এতিয়া আৰু এটা কথা নহয়, চোৰ যেতিয়া ধৰা পৰিলে আৰু আমি ডিউটি মাৰিব লাগিব নালাগে আজিৰ পৰা? ঐ নালাগে, চোৰ ধৰা পোৱাৰ পাছততো আৰু তহঁতক এতিয়া এনেতো হাজিৰা দি থাকিব নোৱাৰো। মানে চোৰ ধৰি আমাৰ লোকচানহে হ'ল। ঐ চিন্তা নকৰিবি, তহঁতক দুইটাকে মই 1000 দি দিম নহয় আজিৰ দিনটোত। হয় নেকি? হ'ব দিয়ক তেতিয়াহ'লে। ঐ আৰু এটা কিন্তু কথা, এই নালিয়া আৰু লুকাই বাৰু আৰু মোৰ ঘৰত চুৰ কৰিব আহিব নোৱাৰে। তেহেঁত দুটাক মই পুলিচত দি দিম, কিন্তু ক'ব নোৱাৰি নহয়, বেলেগেওতো চুৰ কৰিব আহিব পাৰে। কেনেবাকে যদি মই চুৰ কৰি আকৌ যদি গছ কেনেবাকে কটা পাওঁ, তেতিয়া কিন্তু তহঁতক মই আকৌ মাতিম আকৌ দেই। তই দুটাই কিন্তু নাহো নথওঁ নকৰিবি আকৌ, আহিবি দেই প্লিজ। হ'ব দুলেন দা, আপুনি কোনো চিন্তাই নকৰিব। আপুনি আমাক যেতিয়াই মাতিব আমি দুইটা লৰ মাৰি আপোনাৰ ওচৰলৈ তেতিয়াই আহিম। নে কি কওক কাটিয়া? আৰু কি, মাতিলেতো আনা পৰেগাহি। Oh yeah.